নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ বাবে ডাঙৰ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক আৰু এটা শ্বেয়াৰ কৰি দিব তেন্তে আহক বন্ধু বান্ধৱীসকল আজিৰ খবৰকেইটা আৰম্ভ কৰক এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ বিজেপিক ভোট নিদিয়া শিক্ষকৰ বিৰুদ্ধে একশ্যন আৰম্ভ হয় বন্ধু বান্ধৱীসকল 150 গৰাকীৰো অধিক শিক্ষকক তাৎক্ষণিকভাৱে ৰদবদল হোজাইৰ যোগীজান আৰু লংকা খণ্ডৰ মুঠ 150ৰো অধিক শিক্ষকক ৰদবদল প্ৰাথমিক শিক্ষকক ৰদবদল মাধ্যমিক বিদ্যালয়লৈ হিন্দী শিক্ষকৰ ৰদবদল অসমীয়া মাধ্যমৰ বিদ্যালয়লৈ বহু শিক্ষকে বিজেপিক ভোট নিদিয়াৰ কথা কৈছিল মুখ্যমন্ত্ৰী গৰাকীয়ে বিদ্যালয়ৰ দেৰিকৈ উপস্থিত হোৱা শিক্ষকক ব্যৱস্থা লোৱা হ'ব বুলি কোৱা হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে হোজাই জিলা আয়ুক্তৰ একশ্যন বদলি কৰা শিক্ষকৰ তালিকা মোবাইলে ভাইৰেল বিজেপিক ভোট নিদিয়া শিক্ষকৰ বিৰুদ্ধে একশ্যন আৰম্ভ 150 গৰাকীৰো অধিক শিক্ষকক তাৎক্ষণিকভাৱে ৰদবদল হোজাইৰ যোগীজান আৰু লংকা খণ্ডৰ মুঠ 150ৰো অধিক শিক্ষকক ৰদবদল কৰা হৈছে প্ৰাথমিক শিক্ষকৰ ৰদবদল মাধ্যমিক বিদ্যালয়লৈ হিন্দী শিক্ষকৰ ৰদবদল অসমীয়া মাধ্যমৰ বিদ্যালয়লৈ